মই 24 ঘণ্টা সময় দিছো 24 ঘণ্টাৰ ভিতৰত নাম সলনি কৰক নহলে কিন্তু ভয়ানক পৰিস্থিতি আপুনি দেখা পাব জ্বলাই দিয়া হ'ব থিয়েটাৰ প্ৰেক্ষাগৃহ আপোনালোকৰ যদি পেণ্ডেলৰ ওপৰত যদি কিবা যদি আমাৰ সংগঠনৰ লৰাই যদি অত্যাচাৰ কৰে তেতিয়া কিন্তু তাৰ দায়ী সনাতনী বীৰ হিন্দু সেনা নহয় 24 ঘণ্টাৰ ভিতৰত সলনি কৰক নাটকৰ নাম আপোনালোকক মই 24 ঘণ্টা সময় দিছো আপোনালোকে নামটো সলনি কৰক নহলে জ্বলাই দিয়া হ'ব লুইতপৰীয়া থিয়েটাৰৰ প্ৰেক্ষাগৃহ এইবাৰ থিয়েটাৰ আৰু নাটকৰ নাম সলনিৰ ভাবুকি দিছে সনাতনী হিন্দু সেনা নামৰ এটা সংগঠনে এই হিন্দুত্ববাদী সংগঠনটোৱে ভাবুকি প্ৰদান কৰিছে লুইতপৰীয়া থিয়েটাৰৰ এখন নাটকৰ নাম সলনি যদি নাম সলনি কৰা নহয় তেতিয়াহ'লে জ্বলাই দিয়া হ'ব বুলিও কৈছে থিয়েটাৰৰ প্ৰেক্ষাগৃহ এইবাৰ লুইতপৰীয়া থিয়েটাৰে মঞ্চস্থ কৰিছে বিশিষ্ট নাট্যকাৰ সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ দ্বাৰা ৰচিত বিষাক্ত সেন্দুৰৰ ভোট নামৰ এখন নাটক সম্পূৰ্ণ পাৰিবাৰিক এই নাটকখনত স্থান পাইছে কেইবাটাও সামাজিক দিশ নাটকখনত কোনো হিন্দু ধৰ্ম অথবা কোনো ইছলাম ধৰ্মৰ প্ৰতি কোনো অসন্মানজনক কিংবা নেতিবাচক বাৰ্তা দিয়া হোৱা নাই নাৰীক সামাজিক মৰ্যাদা প্ৰদান কৰি সেন্দুৰৰ নামত নাৰীক কৰা কুলংকৰ স্বামীৰ অত্যাচাৰ আৰু সমাজৰ বাস্তৱ ছবিহে নাটকখনৰ জৰিয়তে দেখুওৱা হৈছে কিন্তু এই নাটকখনে সহ্য কৰিব পৰা নাই সনাতনী হিন্দু সেনা নামৰ এই হিন্দুত্ববাদী সংগঠনটোৱে সেইবাবে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কিয় এই অসহিষ্ণুতা নাট্যপ্ৰেমী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সনাতনী হিন্দু সেনা নামৰ সংগঠনটোৱে লুইতপৰীয়া থিয়েটাৰৰ মুখ্য পৃষ্ঠপোষক ডাক্তৰ হানচোৰাং বসুমতাৰীক টেলিফোনযোগে ভাবুকি প্ৰদান কৰিছে অকল টেলিফোনযোগে ভাবুকি প্ৰদান কৰাই নহয় থিয়েটাৰ প্ৰেক্ষাগৃহ জ্বলাই দিয়াৰো ভাবুকি দিছে আৰু যদি প্ৰয়োজন হয় থিয়েটাৰখন বন্ধ কৰি দিব বুলিও তেওঁলোকে মন্তব্য আগবঢ়াইছে এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাট্যপ্ৰেমী ৰাইজৰ মাজত বিভিন্ন নাট্যপ্ৰেমী ৰাইজে এই ঘটনাক একেমুখে ধিক্কাৰ দিছে নাটকখনৰ ৰচক জনপ্ৰিয় নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই আমাক জনোৱা অনুসৰি নাটকখনত কোনো হিন্দু অথবা মুছলমানৰ কথা নাই আৰু ইয়াত হিন্দু ধৰ্মক আঘাত দিয়া কোনো ধৰণৰ কথা নাই ই এখন সম্পূৰ্ণ পাৰিবাৰিক নাটক আৰু এই পাৰিবাৰিক নাটকখন বিৰোধিতা কৰাৰ কোনো স্থান নাই আনহাতে থিয়েটাৰখনৰ প্ৰযোজক ডাক্তৰ বসুমতাৰীয়েও ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে